নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ আটাইৰে প্ৰিয় ইউটিউব চেনেল হাৰ্ব আছামলৈ। আৰু মই আপোনালোকৰ হোষ্ট আৰু দোষ্ট জেচি। যোৱা ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ ইলেক্ট্ৰিক শ্বক দিব পৰা উদ্ভিদ ইলেক্ট্ৰিক ডেইজি বা টুটেক প্লাণ্টৰ বিষয়ে। ভিডিঅ'টো আপোনালোকে আদৰি লোৱাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোও আপোনালোকৰ বাবে যথেষ্ট উপকাৰী হ'ব। গতিকে আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। তেন্তে আহকচোন আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজি মই ক'ম মানিমুনি গছ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে। মানিমুনি দুই প্ৰকাৰৰ, সৰু মানিমুনি আৰু বৰ মানিমুনি। প্ৰাচীন ভাৰতীয় তথা চীন দেশৰ চিকিৎসা শাস্ত্ৰ মতে মানিমুনি এবিধ যথেষ্ট উপকাৰী উদ্ভিদ। ইয়াক বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ হিন্দী নাম গটুকলা, ইয়াৰ বৈজ্ঞানিক নাম চেণ্টেলা এছিয়াটিকা। ই এবিধ সৰু শাকজাতীয় উদ্ভিদ। ঔষধি গুণৰ ক্ষেত্ৰত সৰু মানিমুনি বৰ মানিমুনিতকৈ অধিক উপকাৰী। আয়ুৰ্বেদিক চিকিৎসা ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ অপৰিসীম। এই ঔষধি শৰীৰৰ ৰক্ত সঞ্চালনত, স্মৃতিশক্তিৰ বৃদ্ধিত, ভোক বৃদ্ধি কৰিবলৈ, পেটৰ বিষ হ'লে, চুলিৰ বিভিন্ন সমস্যা দূৰ কৰিবলৈ, শিশুৰ কৃমি নাশ কৰিবলৈ, দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ, পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ, ৰক্ত পৰিশোধন কৰিবলৈ, প্ৰস্ৰাৱ জ্বলা পোৰা কৰা সমস্যা দূৰ কৰিবলৈ, অনিদ্ৰা অৱসাদ আদি দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই উদ্ভিদত নিউৰোপ্ৰটেক্টিভ গুণ থকা বাবে এলজাইমাৰ ৰোগত অতি উপকাৰী। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে এই উদ্ভিদত কেঞ্চাৰ প্ৰতিৰোধী উপাদানো পোৱা যায়। শৰীৰৰ বাহ্যিক তথা আভ্যন্তৰীণ ঘাঁ শুকোৱাটো এই উদ্ভিদ অতি কাৰ্যক্ষম। এই উদ্ভিদৰ কিছু ছাইড এফেক্টো আছে। গৰ্ভৱতী মহিলা তথা মাতৃসকল এই ঔষধি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। এই উদ্ভিদৰ ৰস পুৱা গধূলি এচামুচকৈ খোৱাৰ অভ্যাস কৰিলে উল্লেখিত সমূহ সমস্যাৰ পৰা হাত সাৰিব পাৰি। সৰু ল'ৰা ছোৱালীক এই গছৰ ৰস খোৱালে এদিনতে ভোক বৃদ্ধি হৈ যায়। আপোনালোকে জানি আচৰিত হ'ব যে 5 দিন এই ঔষধিৰ ৰস পুৱা গধূলি এচামুচকৈ সেৱন কৰিলে স্মৃতিশক্তি অতি প্ৰখৰ হৈ পৰে। খামুচ মাৰি ধৰা পেটৰ বিষ মাত্ৰ কেইমিনিটমানৰ ভিতৰত দূৰ কৰাৰ ক্ষমতা আছে এই উদ্ভিদৰ ৰসৰ। চিন্তনীয় কথাটো হ'ল এই মূল্যৱান উদ্ভিদজোপা বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত, কিন্তু ঘৰতে অতি সহজে টাবত দি এই উদ্ভিদ সংৰক্ষণ কৰিব পাৰি আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এতিয়াই লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ এৰিছোঁ, বাই বাই।